নমস্কাৰ আপোনালোকক পুনৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু সকলোলৈকে মোৰ ফালৰ পৰা বহাগ বিহুৰ বহুত শুভেচ্ছা যিহেতু বিহুৰ বতৰ সো আমাৰ ঘৰলৈ আজি আহিছে বিহুৰ আলহী মোৰ আসলতে গাটো অকমান ভাল নাই জ্বৰ হৈ আছে সেইকাৰণে মাতটো এনেকুৱা লাগিছে আপোনালোকৰ যদি শুনিবলৈ অসুবিধা হৈছে তেন্তে মোক ক্ষমা কৰি দিব হেয়া আলহী আহি পালে আৰু মই ইয়া পাকঘৰত যোগাৰ কৰি আছোঁ আলহীৰ কাৰণে মইনো কি যোগাৰ কৰি আছোঁ চাওঁ আহক বলক যদি আপোনালোকৰ ভাল লাগে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিবলৈ নাপাহৰিব এয়া মই প্ৰথমতে বনাইছোঁ হাঁহ মাংস বাবাই আনি দিছে হাঁহৰ মাংস প্ৰথমতে বনাওঁ বলক হাঁহৰ মাংস মই আসলতে কোমোৰাৰ লগত বনাম বুলি ভাবিছিলোঁ কিন্তু কোমোৰা নাই ঘৰতটো নাই বিচাৰিও নাপালোঁ বজাৰতো সো মই আলুৰ লগতে বনাম এয়া মাছ ফ্ৰাইখিনিও বনাইছোঁ মাছ ফ্ৰাইখিনি বনোৱাৰ পিছত এয়া মই বনাইছোঁ ভাজি আলু আৰু বন্ধাকবি ভাজি আৰু ইফালে ঘৰৰ ড্ৰয়িং ৰুমত চলি আছে আলোচনা ঘৰুৱা আৰু আলহীৰ মাজত আৰু মই এই পাকঘৰত যোগাৰ কৰি আছোঁ চাহ জলপানৰ এইখিনি হৈছে লাড়ু তিলৰ লাড়ু আৰু নাৰিকল লাড়ু আৰু এইখিনি হৈছে জলপানতে মই লাড়ু দি দিছোঁ লাড়ু পিঠা দি পিনে জলপান দিম লগতে চাহ খাবলৈ দিম চাহ দিয়াৰ পিছতহে ভাতখিনি দিম আসলতে চাহ খোৱাৰ পিছত তেওঁলোকে যাব হাবুঙৰ পৰা ঘূৰি আহি ভাত খাব মাছ মাংস বনাই হোৱাৰ পিছত এয়া মই ভাজিছোঁ বেঙেনা আৰু বনাইছোঁ দাইলখিনি আৰু ভাত পানী খোৱাৰ পিছত শেষত এয়া আলহী যাবলৈ ওলাল আৰু আলহী যোৱাৰ পিছত এয়া মোৰ ঘৰৰ অৱস্থা এতিয়া মই এইখিনি ধুব লাগিব কাঁহী বাতি ঘৰ সব চাফা কৰিব লাগিব সকলোবোৰ কৰি শেষ হোৱাৰ পিছত এয়া মই নিজৰ কাৰণে শেষত বনালোঁ একাপ চাহ মিঠাই লাড়ু তিলৰ লাড়ু চানা এগালমান বস্তু লৈ খাব লৈছোঁ মই ভালকৈ স্পেচিয়েল একাপ চাহ আজিলৈ ইমানেই আহিছোঁ আকৌ আপোনালোকক লগ পাম ধন্যবাদ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ